এইটো এই বতৰৰ ফল বতৰত খাব লাগে বাইদেউ কেনেকৈ 10 টকা পোৱা ভাল লাগে দিয়কচোন আধা কেজি দিয়ক আৰু এতিয়া বগৰী ল'ম এই বাইদেউ দোকানৰ পৰা হাই ফ্ৰেণ্ডছ নমস্কাৰ আপোনালোক সকলোৱে ভালে থাকক কুশলে থাকক সদায় নতুন নতুন সপোন দেখক আৰু সেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ অহৰহ চেষ্টা কৰি থাকক ড্ৰিমছ অফ ফিউচাৰ জয় হো আৰু আপোনালোক সকলোকে এই ইংৰাজী নৱবৰ্ষৰ বহুত আন্তৰিক শুভকামনা জনালোঁ এই নতুন বছৰটো যেন আপোনালোকৰ জীৱনটোত অনাবিল আনন্দেৰে ভৰি পৰে তাৰে কামনা কৰিলোঁ আৰু আজি এই নতুন বছৰৰ 2022ৰ আজি প্ৰথম দেওবাৰ আৰু আজি প্ৰথম দেওবাৰৰ প্ৰথম সাপ্তাহিক বজাৰলৈ গৈ আছোঁ মই আমিনগাঁৱত যেটো শৰাইঘাট দলঙৰ ওচৰতে দেওবৰীয়া হাটটো আৰু সেই দেওবৰীয়া হাটটোলৈ গৈ আছোঁ আৰু আজি ৰাতিপুৱাই গা পা ধুই ল'লোঁ কাৰণ এই ঠাণ্ডাৰ দিনত ৰাতিপুৱাৰ সময়তে গা ধোৱাটো বেষ্ট আৰু আবেলি গা ধুলে বহুত ঠাণ্ডা লাগে ৰাতিপুৱা গা পা ধুই তেল চেল লগাই ল'লে ফ্ৰী আৰু বিন্দাছ এতিয়া মই গৈ আছোঁ এইটো হ'ল IIT গুৱাহাটীৰ এইটো মেইন পথ এই পথটোৰে এতিয়া মই গৈ আছোঁ ইয়াৰ পৰা মই এতিয়া যাব লাগিব ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ আৰু বন্ধুসকল এইফালে চাওক যিটো আপোনালোকে ৰেলত যে দেখা পাই থাকে যিবোৰ মালবাহী ৰেল এইফালে চাওক চাৰিকোণীয়া বহুত ডাঙৰ চাৰিকোণীয়া বাকচবোৰ চাওক ইয়াত কিছুমান মাল আহে আমিনগাঁৱৰ এইখিনি ঠাইত ৰেল এনেকৈ দীঘল ৰেল এনেকৈ সোমাই দিয়ে এইফালে ৰেলৱে ট্ৰেক আছে আৰু ইয়াত সেই মালবোৰ পাঞ্জাৱ বডি ট্ৰাকেৰে লোড হৈ অসমৰ বিভিন্ন ঠাইলৈ যায় ইয়াত চাওক ইয়াত এনেকৈ বহুত আছে তেনেকুৱা আৰু এই চাওক বন্ধুসকল আমিনগাঁৱৰ এই ৰাস্তাটো চাওক ইমান ধুনীয়া আগত ছিংগল ৰাস্তা আছিল আজিৰ পৰা প্ৰায় 6 মাহ 1 বছৰমান আগত এতিয়া চাওক ইমান বহল কৰি দিছে ৰাস্তাটো আৰু এই ৰাস্তাটোৰে আপোনালোকে এনেকৈ গৈ উত্তৰ গুৱাহাটী হৈ মান্দাকাটা হৈ একেবাৰে বেজেৰা ওলাব পাৰিব এই ৰাস্তাটো এনেকৈ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰে খুবেই ধুনীয়া আগতে ছিংগল ৰাস্তাটোৰে এনেকৈ চাইকেল চলাই যাবলৈ ভয় লাগিছিল এতিয়া চাওক কিমান আহল বহল ৰাস্তা আৰু এতিয়া বজাৰ আহি পালোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় 400-500 মিটাৰমান হ'ব আৰু ইয়াৰ পৰা এফালে আগত বজাৰ অলপ আগত বজাৰ আৰু এইফালে যায় আপোনালোকক অলপ শৰাইঘাট দলংটো দেখুৱাই আহি আছোঁ এইফালে শৰাইঘাট দলং এইফালে ওপৰৰ ফালে চাওক এইফালে ওপৰৰ ফালে এইটো শৰাইঘাট দলং আৰু এইফালে চাওক পাৰে সুন্দৰ এটা বাগিচা আৰু অলপ আগত গৈ আছোঁ শৰাইঘাট দলংটো আপোনালোকক দেখুৱাবলৈ প্ৰথম আৰু দ্বিতীয় দলং আৰু এইফালে এইটো এটা আশ্ৰম সংকট মোচন সেৱা আশ্ৰম এই আশ্ৰমটোৰ নাম একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে আছে এইফালে চাওক শৰাইঘাট দলংটো আহি পালোঁ শৰাইঘাট দলং আহি পালোঁ আৰু এইফালে আহি পালোঁ মই এতিয়া শৰাইঘাট দলং এইফালে চাওক এইটো হ'ল নতুন শৰাইঘাট দলং এইটো তাৰ সেফালতো পুৰণা শৰাইঘাট দলং আৰু ইয়াতে পিকনিক খাবলৈ মানুহ আহিছে এতিয়া পিকনিকৰ বতৰ ৰাজ্যৰ চৌদিশে কেৱল পিকনিকে আৰু এতিয়া মই আপোনালোকক এই দলংটোৰ দুখন দলঙৰ একেবাৰে তলত গৈ দেখুৱাই আছোঁ এইফালে চাওক ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া খুব ধুনীয়া বতাহ বলি আছে এতিয়া আৰু এইফালে চাওক পিকনিক খাই আছে মানুহে বালিৰ চাপৰিত আৰু ইয়াৰ পৰা চাওক এইটো হ'ল এইটো 2 নম্বৰ শৰাইঘাট দলং আৰু সেইটো হ'ল 1 নম্বৰ শৰাইঘাট দলং এইটো হ'ল 8 নম্বৰ খুঁটা আৰু সেইটো হ'ল পুৰণা দলঙৰ এইফালে চাওক গাড়ী গৈ আছে 2 মহলীয়া শৰাইঘাটৰ দলং পুৰণাটো হ'ল 1 মহলীয়া আৰু সেইটো 2 নম্বৰ খুঁটা আৰু চাওক ইয়াৰ পৰা চাবলৈ ইমান ধুনীয়া লাগিছে আৰু এইফালে চাওক মাছমৰীয়াসকলে নাৱেৰে এই ব্ৰহ্মপুত্ৰ বিশাল নদীটোত টুলুঙা নাৱেৰে
ব্ৰহ্মপুত্ৰৰ বুকুত কেনেদৰে মাছ মাৰে কেৱল তেওঁলোকেহে জানে। চাওক দেখিয়ে ভয় লগা ব্ৰহ্মপুত্ৰৰ বুকুত ব্ৰহ্মপুত্ৰৰ যি জলধাৰা। আৰু বন্ধুসকল আপোনালোকক এই ব্ৰহ্মপুত্ৰ নদীৰ বালি চাপৰিৰ এটা চাই ভাল লগা খুবেই এটা বস্তু, ধুনীয়া বস্তু আপোনালোকক দেখুৱাই আছোঁ, চাই ভাল লগা। আৰু ইয়াৰ সৈতে ফটো উঠিবলৈও খুবেই ধুনীয়া। আৰু সেইটো হ'ল এইটো গছটোক চিনি পাইছেনে আপোনালোকে? চাওক ইমান ধুনীয়া ইয়াৰ ডিজাইনটো চাওক। এই গছটোৰ নাম হ'ল ঝাউবন, চাবলৈ খুবেই ধুনীয়া চাওক। আৰু এতিয়া ফাইনেলি আহি পালোঁ মই যিটো শৰাইঘাট দলঙৰ দেওবৰীয়া হাট, সেই হাটটো আহি পালোঁ। আৰু এইফালে চাওক বজাৰ বহি আছে আৰু চাইকেলখন পাৰ্কিং কৰি লওঁ। বজাৰৰ ভিতৰত চাইকেলখন লৈ নোসোমাওঁ। আৰু এইফালে পাৰ্কিং কৰাৰো চাওক, এতিয়া ৰাতিপুৱা 11 মান বাজিছে, পাৰ্কিং কৰাৰ কাৰণে একেবাৰে জাগা নাই, ঠাই নাই। ইয়াতে ক'ৰবাত পাৰ্কিং কৰি লওঁ। আৰু এতিয়া মই বজাৰৰ ভিতৰলৈ এনেকৈ সোমাই আহিলোঁ। আৰু আজি বিশেষ বজাৰ নকৰোঁ, অলপ বজাৰ কৰিম। আৰু এতিয়া মোৰ প্ৰায় বজাৰ কৰা হ'লেই চাওক। আৰু এতিয়া এটা ধুনীয়া বস্তু ল'ম, বতৰৰ ফল ল'ম। আৰু সেই বস্তুটো বিচাৰি আছোঁ। আৰু সেই বস্তুটো এইটো বতৰত খাবলৈ খুবেই ধুনীয়া। আৰু সেইটো ইয়াত দেখা পাইছোঁ ৰ'ব। আৰু এইফালে আছে, এই বাইদেউৰ দোকানত আছে। আৰু সেইটো হ'ল এইটো, এই বতৰৰ ফল বতৰত খাব লাগে। বাইদেউ কেনেকৈ? 10 টকা পোৱা। অঁ ভাল লাগে, দিয়কচোন আধা কেজি দিয়ক। আৰু এইফালে চাওক মই কি বজাৰ কৰিলোঁ। ওলকবি লৈছোঁ 1 কেজি, তাৰপিছত শুকান মাছ লৈছোঁ, এইটো মিছা মাছ, বন্ধাকবি এটা, তাৰপিছত বিন লৈছোঁ। আৰু এইফালে ধনিয়া লৈছোঁ 10 টকাৰ। আৰু এতিয়া বগৰী ল'ম এই বাইদেউ দোকানৰ পৰা। চাওক মূল্য বৃদ্ধি। এয়া মুড়ি লৈছোঁ 1.5 কেজি 90 টকা। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ, এইটো মই কম দামী বিস্কুটৰ ভিতৰত খাই ভাল পোৱা এইটো এটা খুবেই ভাল লগা মোৰ বিস্কুট। এইটো কম দামৰ ভিতৰত খাই ভাল লগা। আৰু এইটো ইমান মিঠাও নহয়, ইমান নিমখীয়াও নহয়, মিডিয়াম টপ হাৰ্বছ। এইটো মই প্ৰায় 2 সপ্তাহমান আগত কিনিছিলোঁ। ইয়াৰ মূল্যটো চাওক, এতিয়া বৰ্তমান চাওক 2 সপ্তাহমান আগত 30 টকাত কিনিছিলোঁ। আৰু এতিয়া 2 সপ্তাহমান পিছত ইয়াৰ দামটো হৈ গ'ল 35 টকা। মূল্য বৃদ্ধি। কম দামৰ ভিতৰত এইটো বিস্কুটটো খাই মই খুবেই ভাল পাওঁ।